তৰফৰ পৰা আমাৰ কাজলগাঁও সাব ডিভিজনত 3টা সমষ্টি আছে 15 নম্বৰ 13 নম্বৰ 14 নম্বৰ ডিভিজনে আমি আজি মনোনয়ন পত্ৰ আমি দাখিল কৰিলোঁ আৰু মই কাজলগাঁও সমষ্টিৰ পৰা দাখিল কৰিলোঁ অতি আনন্দিত ৰাইজে ফূৰ্তি কৰিছে আৰু খুব আনন্দ এটা পৰিৱেশত চবেই আহি পেলাই মোক সহযোগ কৰিছে খুব ভাল লাগিছে আৰু আশাবাদী ৰাইজৰ নিশ্চয় আশীৰ্বাদ আমাৰ লগত থাকিব আজিও দুঠাইত আপোনালোকৰ কাৰ্যালয় জ্বলোৱা পৰিলক্ষিত হৈছে এটা কমপ্লিটলি বিপিএফৰ কিছুমান কৰ্মীয়ে কৰাটো আমি দেখিবলৈ পাইছোঁ আমাৰ হাতত তথ্য আছে পৰ্যায়ক্ৰমে আমি এইটো পাৰ্ডিল কৰিম আৰু তেওঁলোকে ফ্ৰাষ্ট্ৰেশ্যন হ'ল যে আমাৰ কাজলগাঁও সমষ্টিৰ ৰাইজে ইতিমধ্যে ডিচিশ্যন লৈছে যে এইটোফালে ভোট দিব সেইটো গম পাই তেওঁলোকে ফ্ৰাষ্ট্ৰেশ্যন হৈ গ'ল গতিকে আউট অফ ফ্ৰাষ্ট্ৰেশ্যন তেওঁলোকে অশান্তি সৃষ্টি কৰিব বিচাৰিছে যাতে ৰাইজৰ মাজত আতংক সৃষ্টি হয় এইটো ইয়াৰ বাৰে একো নহয় কিন্তু এটা কথা স্পষ্ট যে ৰাইজে শান্তি বিচাৰিছে শান্তিৰ বিনিময়ত ৰাইজে এইবাৰ ভোটদান দিব আৰু শান্তিৰ ক্ষেত্ৰত ভোট দিব আৰু এই যে দুষ্কৃতিকাৰী দমন নীতি ভ্ৰষ্টাচাৰী এই যিটো চৰকাৰ চলাই আছে তেওঁলোকে 15টা বছৰ ইয়াৰ ৰাইজে বিৰুদ্ধে ভোট দিব ঠিক আছে